সহজ হৈ পৰাৰ আগতে সকলো কাম টান আছিল। নমস্কাৰ, মই প্ৰাঞ্জল ফুকনে প্ৰাঞ্জল মটিভেটৰ ইউটিউব চেনেললৈ পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ। সহজ হৈ পৰাৰ আগতে সকলো কাম টান আছিল। এই মহান মহৎ লোকৰ অমৃত বাণীষাৰ কৈছিল থমাছ ফুলাৰে। সহজ হৈ পৰাৰ আগতে সকলো কামেই টান আছিল। তুমি আজি গান গাব পাৰিছা, তুমি আজি ইংৰাজী ক'ব জানা, তুমি আজি হিন্দী ক'ব জানা, তুমি আজি অভিনয় কৰিব জানা, তুমি আজি কিবা অংক এটা কৰিব জানা ভালকৈ, কিন্তু প্ৰথমতে সেই কামটো টানেই আছিল। চেষ্টাৰ ফলত সেই কামটো সহজ হৈ পৰে। সহজ হৈ পৰাৰ আগতে সকলো কামেই টান আছিল। এটা ইমান ধুনীয়া মহৎ লোকৰ অমৃত বাণী থমাছ ফুলাৰে কৈছিল। বহুত প্ৰিয় অমৃত বাণীটো, সহজ হৈ পৰাৰ আগতে সকলো কামেই টান আছিল। এই মহৎ লোকৰ বাণীটোৱে আপোনালোকক কিবা এটা কাম কৰিবলৈ সাহস দিব বুলি মই ভাবিছোঁ। সকলো কামেই টান, কিন্তু কৰি গৈ থাকিব, এদিন সহজ হ'ব। আৰু ভিডিঅ'টো ইমানটা সামৰণি মাৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। সহজ হৈ পৰাৰ আগতে সকলো কামেই টান আছিল। পৃথিৱীত একো কামেই টান নহয়। প্ৰথমতে অলপ টান হ'ব, কৰি যোৱা, পাৰিবা, জীৱনত সফল হ'বা।